প্ৰিয় বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা সৌন্দৰ্য চৰ্চাৰ টিপছ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। শীতৰ বতৰ, পৰিৱেশ খৰাং, লগতে আমাৰ দেহ আৰু ছালতো পানীৰ পৰিমাণ কমি যায়। ফলত হাত, ভৰি আৰু গুৰুহা আদি ফটাৰ সমস্যাত হয়তো আপোনালোক বহুতেই ভুগিছে। সেয়েহে আজি আমি অতি সহজতেই এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ টিপছ এটা আপোনালোকক দিব বিচাৰিছোঁ। তাৰ আগতেই আপোনালোকে যদি মোৰ এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে বেল আইকনটো টিপি ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া শুনক, ঠাণ্ডা দিনবোৰত আমাৰ বহুতৰে হাতৰ তলুৱা আৰু ভৰিৰ গুৰুহাবোৰ বৰ বেয়াকৈ ফাটে। ভৰি ফটাবোৰ ইমানেই বেছি হয় যে কেতিয়াবা তেজ পৰ্যন্ত ওলাই আৰু বৰকৈ বিষায়। কেতিয়াবা এনেকুৱা পৰিৱেশৰ সৃষ্টি হয় ডাক্তৰৰ পৰামৰ্শ ল'ব লগাটো পৰিব লগা হয়। এতিয়া চাওক, এই সৰু কথাটোৰ বাবে ডাক্তৰৰ ওচৰলৈ যাবলৈও কেতিয়াবা লাজ লাগে। সেয়েহে আজি মই অতি সহজতে গুৰুহা ফটা আৰু হাতৰ যতন ল'বৰ বাবে আপোনালোকক এটা সহজ উপায় দিব বিচাৰিছোঁ। আপোনালোকে অমিতা সকলোৱে তৰকাৰী কৰি খায়। অমিতাটো কাটিবৰ সময়ত যি আঠা ওলায়, সেই বগা ৰঙৰ আঠাখিনি হাতত আৰু ভৰিৰ আৰু গুৰুহা আৰু ভৰিৰ তলুৱাত ভালদৰে ঘঁহিব। আঠাখিনি সোনকালে যাতে শুকাই নাযায় তাৰ বাবে 2-3 টোপালমান পানী মিহলাই ল'ব। এইদৰে প্ৰায় 5 মিনিটমান সময় ঘঁহি থকাৰ পাছত কুহুমীয়া পানীৰে আঠা সনা ভৰি হাতবোৰ ধুই পেলাব। ধুবৰ সময়ত এটা কথা মন কৰিব, অলপ খহটা কাপোৰ যেনে নেটৰ আঁঠুৱাৰ সৰু টুকুৰা বা আজিকালি যে এই বাচন ধুবৰ বাবে প্লাষ্টিকৰ নেট কিনিবলৈ পায়, তেনেধৰণৰ নেট ব্যৱহাৰ কৰি ঘঁহি দিব। দেখিব আপোনাৰ গুৰুহা আৰু হাতৰ তলুৱা সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পৰিছে। ধুই হোৱাৰ পাছত শুকান কাপোৰেৰে মচি দিব আৰু সেমেকা হৈ থকাৰ অৱস্থাতেই ভেচলিন জাতীয় যিকোনো ক্ৰীম বা নাৰিকল তেল ভালদৰে মালিচ কৰি ঘঁহি দিব। তেতিয়া চফা অংশবিলাক যিবিলাক অকণমান ফাটি থাকে সেইবিলাকত যাতে ক্ৰীমটো সোমাই যায় বা তেলখিনি সোমাই যায়, তেনেধৰণেকৈ অলপ সময় মালিচ কৰিব। আৰু মালিচ কৰি হোৱাৰ পিছত আপুনি ভৰিত মোজাযোৰ পিন্ধিব। কাৰণ তেল আৰু ক্ৰীম ঘঁহাৰ পাছত ভৰিত যাতে ধূলি বালি লাগিব নোৱাৰে বা সেই ফটা অংশত যাতে ধূলি বালি সোমাই আকৌ পুনৰ ভৰিৰ ফটাত সহায় কৰিব নোৱাৰে, তাৰ বাবে মোজাৰ অতি প্ৰয়োজন। সেয়েহে মোজাযোৰ পিন্ধি থাকিব। এনেদৰে সপ্তাহত এবাৰ বা দুবাৰ কৰিব চাব, বজাৰৰ পৰা ক্ৰেক ক্ৰীম কিনি অনাৰ আৰু প্ৰয়োজনেই নহ'ব। মোৰ এই হাত, ভৰি আৰু গুৰুহা ফটাৰ পৰিচৰ্যাৰ টিপছটো ব্যৱহাৰ কৰি কেনে পালে জনাবচোন। যদি উপকাৰ পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।